ফাইনেলি আমি মদন কান্দবাদ চালোঁ ধুনীয়াকৈ আমাৰ এইফালে পাৰ্টনাৰগিলা লগ পাইছোঁ ধুনীয়া লাগিছে আমি যাই আছোঁ আপোনালোকক চাই লওক ভিডিঅ'টো কেনে লাগে আমি ফাইনেলি দেখালোঁ আপোনালোকক ভিডিঅ' ধুনীয়া লাগিল এনজয় চাহ তলত হাই ফ্ৰেণ্ডছ ৱেলকাম টু মাই ইউটিউব চেনেল আজি আপোনালোকক ধুনীয়া ঠাই এডোখৰ দেখুৱাবলৈকে লৈ আহিছোঁ ক'ত আহিছোঁ কি নাই আপোনালোকে চাই থাকক আপোনালোকক দেখুৱাই আহিছোঁ এইটো চাওক না গাইজ ভিউ চাওক কি ধুনীয়া এইখন চাওক কি ধুনীয়া দলং এইফালে এইটো নদী আছে গতিকে আমি আপোনালোকক পুৰা ধুনীয়াকৈ দেখুৱাবলৈ গৈ আছোঁ ক'ত কি নাই চাই থাকক ধুনীয়া ঠাই এইডোখৰ যেতিয়া আমি পামেই আৰু বেছি দূৰ নাই মোৰ লগত আছে প্ৰাঞ্চিত আমি একেলগে আহি আছোঁ এতিয়া আমি আপোনালোকক দেখুৱাই চাওক না গাইজ পাহাৰ এইবিলাক ঘৰ আছে কাষত এতিয়া আমি গৈ আছোঁ চাই থাকক আহি পালোঁ এইটো চাওক ক'ত আহিছোঁ আজি আপোনালোকক দেখুৱাই আছোঁ ভিতৰৰ ফালে গৈ চাই থাকক देखो ना गाइस हम किधर आ गया गाइस গাইজ এইফালে ধুনীয়া প্লেচো আছে খানা চানা খাব পাৰি এইফালে মানুহবিলাকে খানা খাই আছে ধুনীয়াকৈ আহি পেলাই আপোনালোকে আহিব ইয়াত এইফালেও খানা খাই আছে গাইজ এতিয়া আমি ভিতৰলৈকে সোমাই গৈ আছোঁ গাইজ আমি বাইকখন থৈ লওঁ তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ চাই থাকক ক'ত আহিছোঁ কি নাই সকলোবোৰ দেখুৱাই আছোঁ এইবিলাক চাওক না কি ধুনীয়া ধুনীয়া এইফালে পাৰ্ক এখনো আছে এতিয়া আমি ওপৰলৈকে গৈ আছোঁ আপোনালোকক দেখুৱাই আছোঁ এইটো চাওক আমি ফাইনেলি ভিতৰলৈকে আহি পালোঁ এতিয়া আপোনালোকক দেখুৱাই আছোঁ খোজকাঢ়ি পেলাই দেখুৱাম আপোনালোকক কি আছে কি নাই সকলোবোৰ দেখুৱাই আছোঁ এই হৈছে MK মানে মদন কামদেৱ ন এতিয়া এপাক ঘূৰি লওঁ আমি ঘূৰি পেলাই আপোনালোকক দেখুৱাই আছোঁ এনেকৈ ওপৰত যাব লাগে মন্দিৰত এতিয়া আপোনালোকক দেখুৱাই আছোঁ ওপৰলৈকে গৈ দেখুৱাই আছোঁ কি আছে কি নাই আমি বাইকখন প্ৰথমে থৈ লওঁ ইয়াত আপোনালোকক দেখুৱাই আছোঁ ফাইনেলি আমি আহি পালোঁ মদন কামদেৱ ন আমি এতিয়া ভিতৰলৈকে গৈ আছোঁ আপোনালোকক দেখুৱাই আছোঁ ফাৰ্ষ্ট টাইম খোলা আছে আমি এতিয়া ভিতৰলৈকে গৈ আছোঁ আপোনালোকক দেখুৱাই আছোঁ চাই থাকক কি ধুনীয়া ভিউ চাওক না আপোনালোকে আহিব ইয়াত আমি ফাইনেলি ওপৰলৈকে গৈ আছোঁ গাইজ আমি আহিছিলোঁ বঢ়িয়াকৈ ভিডিঅ' চিডিঅ' কৰিম বুলি ভাবিছিলোঁ কিন্তু ভিতৰত ভিডিঅ' কৰিব এলাও নাই গতিকে আপোনালোকক ইয়াৰ পিছৰ দৃশ্যখিনি দেখুৱাই আছোঁ চাই থাকক এইফালে আমি সেইফালে মন্দিৰ আছে এইফালে গৈ আছোঁ আমি ফাইনেলি এইফালে ভিতৰত কি আছে কি নাই সকলোবোৰ চাই লওঁ আপোনালোকো আহক ভাল লাগিব নিশ্চয় ইয়াৰ পিছৰখিনি আপোনালোকক দেখুৱাই ভিতৰত চালোঁ কি আছে কি নাই সঁচাকৈ বহুত ভাল লাগিছে বহুত ইতিহাস জড়িত বস্তুবিলাক ইয়াত আছে আমি ফাইনেলি চালোঁ এতিয়া আমি তললৈকে নামি গৈ আছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ ক'ত কি আছে চাই থাকক এইফালে প্ৰাঞ্চিত আছে আগৰফালে প্ৰাঞ্চিত কিবা ক'বা কেনেকুৱা লাগিল মজা গাইজ ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে ক'ব আৰু চাই থাকক লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব আমি ভিতৰত গ'লোঁ ভিতৰত চালোঁ কি আছে কি নাই এইফালে চাওক না কি ধুনীয়া পৰিৱেশ আপোনালোকো আহিব ইয়াত এইটো চাওক বাইহাটা চাৰিআলিৰ পৰা বেছি দূৰ নহয় মদন কামদেৱ বুলি কয় আপোনালোকে আহিব ধুনীয়াকৈ চাওক না কিমান ওপৰলৈকে উঠি আহিছোঁ এতিয়া আপোনালোকক দেখুৱাই আছোঁ ওপৰলৈকে গৈ আছোঁ এইটো চাওক মানুহ চাওক না ইয়াত আপোনালোকক আহিব আহিছোঁ আমি এইফালে বহুত ভাগৰ লাগিছে এতিয়া আমি এইফালে চাওক না গাইজ কিমান তলৰ পৰা আমি উঠি আহিছোঁ এইফালে মানুহ আছে আমি ওপৰলৈকে গৈ আছোঁ সেইকাৰণে মই পুৰা ভাগৰ লাগিছে গাইজ কি ক'ব আৰু তথাপি গৈ আছোঁ পৰিৱেশ ভয় লগা পৰিৱেশ গাইজ আমি আহিছোঁ উঠি ওপৰলৈকে ইয়াতে মানুহে নাই গাইজ আপোনালোকক দেখুৱাই তথাপি উঠি আহিছোঁ আমি ইয়াত পুৰা ভয় লাগিছে এইফালে এইটো আছে জিৰণি চৰা এনেকৈ উঠি যাব লাগিব এইফালে তলত চাওক না গাইজ
ফাইনেলি মঞ্জিল পাই গ'লোঁ। আপোনালোকক দেখুৱাই আছোঁ বহুত পুৰণা পুৰণা মূৰ্তিবিলাক ইয়াত ৰাখি থোৱা হৈছে। এইখন এখন ফিল্ড আছে ইয়াত। এতিয়া এইফালেও যাব পাৰি। আপোনালোকক দেখুৱাই আছোঁ। এতিয়া আমি এনেকৈ গৈ আছোঁ, দেখুৱাই আছোঁ মদন কামদেৱ আহিছোঁ গাইজ। আমি ফাইনেলি আপোনালোকক আগে দেখুৱাই লওঁ পুৰণা মূৰ্তিবিলাক, চাই থাকক। আমি উঠি গৈ আছোঁ এতিয়া, ভাগৰ লাগিছে গাইজ, কি কৰিবা আৰু। আপোনালোকক দেখুৱাবলৈকে আমি ভিডিঅ' কৰিব লগা হৈছে গাইজ। ইয়াতে বহুত পুৰণা পুৰণা মূৰ্তিবিলাক আছে গাইজ। এইবিলাক এইটো গাইজ চাওক না গাইজ, এইবিলাক এনেকৈ ৰাখি থৈ দিছে। আৰু ভালদৰে ৰাখি থ'ব পাৰিলে হয়, কিন্তু এনেকৈ থৈছে গাইজ। এইবিলাক বহুত পুৰণা পুৰণা শিলবিলাক এনেকৈ আগৰ দিনৰ মানুহবিলাকে এনেকৈ কাটি কাটি ইয়াত এনেকৈ থৈছে চব গাইজ। এইবিলাক চব ভগৱানৰ একো অংশ ইয়াত এনেকৈ বনাই থৈ দিছে। আৰু গাইজ এইফালেও যাব পাৰি, মেইন মন্দিৰটো এইফালে আছে, আমি যাম বাৰু। আপোনালোকক ফাইনেলি দেখুৱাইছোঁ ৰ'ব গাইজ। এইবিলাক চাওক না গাইজ, কি ডিজাইন দি পেলাই কাটিছে। এইবিলাক চাওক, এইটো চাওক গাইজ। এইবিলাকত চব কিবা কিবি জড়িত হৈ আছে। মই সবিশেষ নাজানো বাৰু ইয়াৰ বিষয়ে, তথাপি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইটো চাওক, এইবিলাক আগৰ দিনৰ মানুহবিলাকে এনেকৈ শিলবিলাক কাটি পেলাই ইয়াতে এনেকৈ থৈছিলে। বহুত পুৰণা হয় এইখন। আমি এতিয়া ফিল্ডৰ ভিতৰলৈকে সোমাই গৈ আছোঁ, দেখুৱাই আছোঁ আপোনালোকক। এইফালে গাইজ যিমান শিল আছে চব এইবিলাক এনেকৈ কাটি পেলাই এনেকৈ বনাই থৈ দিয়া গাইজ। এইবিলাক চাওক গাইজ, ভয়ো লাগে। আহিছোঁ আৰু কি কৰিব, আপোনালোকক দেখুৱাই আছোঁ গাইজ। এইবিলাক চাওক, এইবিলাক চাওকচোন। আজি ফাইনেলি আপোনালোকক দেখুৱাই আছোঁ। এইবিলাক বহুত পুৰণা পুৰণা শিলবিলাক এনেকৈ কাটি কাটি ইয়াত থৈ দিছে গাইজ। আপোনালোকক দেখুৱাই আছোঁ। এইবিলাক চাওকচোন গাইজ, এইবিলাক চাওক, পুৰণা শিল এইবিলাক কাটি কাটি ইয়াত থৈ দিছে। এনেকৈ বহুত ভিতৰলৈকে সোমাই আহিছোঁ এতিয়া, আপোনালোকক দেখুৱাই আছোঁ। এইবিলাক চাওক, এইবিলাক ধুনীয়াকৈ আৰু ভাল লাগিলহেঁতেন। এইবিলাক এনেকৈ থৈ দিয়া গৈছে। আমি বহুত ভিতৰলৈকে সোমাই আহিছোঁ। এইবিলাক চাওক গাইজ, কিমান পুৰণা পুৰণা শিলবিলাক ইয়াত এনেকৈ কাটি কাটি থৈ দিয়া গৈছে গাইজ। চাওক, দেখিছেনে গাইজ? এতিয়া আমি গৈ আছোঁ এনেকৈ ভিতৰলৈকে। বহুত জংঘল চাওক না গাইজ, কি জংঘলৰ মাজত এইবিলাক আছে। আমি ভিতৰলৈকে সোমাই আহিছোঁ গাইজ। ইয়াতে মানুহ এটাও নাই গাইজ, অকলে আহিছোঁ মই। এইবিলাক চাওক গাইজ, এইটো চাওকচোন, কি পুৰণা পুৰণা শিল এনেকৈ কাটি থৈ দিছে গাইজ। আৰু এইখন চাওক পাহাৰ গাইজ, এইফালে পাহাৰ এখন আছে। এইফালে চাওক গাইজ, এইবিলাক কি ধুনীয়া ধুনীয়া শিল। এইবিলাক চব শিলতে কিবা কিবি কাটি থৈ দিয়া আছে। এইবিলাক এনেকৈ থৈ দিছে গাইজ। চাওক, আহিব সকলোৱে মদন কামদেৱ পুৰণা পুৰণা এইবিলাক, যোনে ইয়াৰ বিষয়ে ভালদৰে জানে আহক, সকলোৱে চাওক আৰু পুৰণা এইবিলাক চাব লাগে। বিশেষ নাজানো, এইবিলাক চাওক না গাইজ, কি ধুনীয়াকৈ এইবিলাক বনাই থৈ দিছে। আৰু এইফালে চাওক, এইবিলাক কি ধুনীয়াকৈ আগৰ দিনৰ মানুহ এইবিলাক এনেকৈ কাটিছিলে, বনাইছিলে। এইবিলাক শিল চিলবিলাক এনেকৈ কাটি বনাই এইবিলাক চালোঁ। এতিয়া আপোনালোকক বেলেগ এটা ঠাই দেখুৱাবলৈ গৈ আছোঁ। একদম মজাদাৰ হয় ঠাইডোখৰ, চাই থাকক। আপোনালোকক দেখুৱাই আছোঁ। এতিয়া গৈ আছোঁ, এতিয়া আমি নামি আহিলোঁ। ফাইনেলি আমি এতিয়া ইয়াত গৈ আছোঁ, দেখুৱাই আছোঁ। মেইন মন্দিৰটোলৈকে গৈ আছোঁ, ওপৰলৈকে উঠি আছোঁ, চাই থাককচোন গাইজ। বহুত পুৰণা মন্দিৰ হয়। এতিয়া আমি ওপৰলৈকে গৈ আছোঁ গাইজ। এইটো চাওক, মেইন মন্দিৰটো এইটো। আমি এতিয়া ফাইনেলি ইয়ালৈকে আহিছোঁ। ইয়াত পূজা চূজা কৰিব পাৰি। ইফালে মন্দিৰ আছে, শিৱ মন্দিৰ ইফালেও আছে গাইজ। আমি এতিয়া ভিতৰলৈকে সোমাই আহিছোঁ গাইজ। এইটো ইয়াত মন্দিৰ আছে, পুৰণা মন্দিৰ। এইবিলাক চাওক না গাইজ, কি ধুনীয়াকৈ ইয়াত সংৰক্ষণ কৰি থৈ দিছে গাইজ। এইবিলাক চাওকচোন, এইবিলাক ইয়াতে ধুনীয়াকৈ সংৰক্ষণ কৰি থৈ দিছে। আপোনালোকেও আহক, চাওক কি আছে কি নাই, ধুনীয়াকৈ দেখুৱাব দেখুৱাওক কৰি থৈ দিছে। এইবিলাক আগৰ দিনৰ ৰজা মহাৰজাই এইবিলাক শিল এনেকৈ কাটিছিলে। এইটো চাওক গাইজ, এতিয়া য'তে গ'লেও আপোনালোকে এনেকুৱাকৈ দেখাব পাব। এইটো গাইজ চাওক গাইজ, এইটো চাওকচোন গাইজ, কি পুৰণা পুৰণা শিলবিলাক এনেকৈ ইয়াত সংৰক্ষণ কৰি থৈছে। এইটো হৈছে মেইন মন্দিৰটো গাইজ। এইবিলাক চাওক গাইজ, এইটো হৈছে মেইন মন্দিৰটো। আহক আপোনালোকে চাওক, ইয়াত কিমান পুৰণা পুৰণা ধৰণৰ শিলবিলাক এনেকৈ সংৰক্ষণ কৰি থৈ দিছে গাইজ। চাওক না, এনেকৈ যাব পাৰি। ইফালে তলত এইফালে জিৰণি চৰা আছিলে, কিন্তু এইটো ব্লক আছে। আমি এইফালে নাযাওঁ বাৰু এতিয়া। আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। এইবিলাক চাওকচোন গাইজ,
বহুত ওপৰত আহিছোঁ আমি। এইবিলাক এনেকৈ এনেকুৱাকৈ সজাই থৈ দিছে। এইবিলাক চাওক গাইছ, এইবিলাক চাওকচোন কি ধুনীয়া ধুনীয়া এইবিলাক সজাই থৈ দিছে। এইবিলাক চাওক গাইছ, কি দৃশ্য। এইবিলাক এনেকৈ সজাই থৈ দিছে গাইছ, চাওক না এইবিলাক কিমান পুৰণা শিল ইয়াতে এনেকৈ এইবিলাক কাটি থৈ দিছিলে। এইটো হৈছে দেখুৱালোঁ কি আছে কি নাই। মদন কামদেৱৰ পৰা আমি ভিতৰলৈকে গৈছিলোঁ, কি আছে কি নাই সকলো দেখুৱালোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু শেষলৈকে চাওক, ভিডিঅ'টো স্কিপ নকৰিব বাছ।